2023 চনৰ 28 আগষ্ট বাংলাদেশৰ চট্টগ্ৰাম ডিষ্ট্ৰিক্টৰ নাহিদ আখতাৰৰ মোবাইললৈ এটা ফোন কল আহে। কলটোৰ আনটোফালৰ পৰা নাহিদ আখতাৰৰ 19 বছৰীয়া সন্তান শিবলি সাদিক হৃদয়ে ভঙা চিঙা মাতেৰে মাকক কয়, ইহঁতে মোক কিডনেপ কৰিছে, মোক বহুত মাৰপিট কৰিছে, মোক ইয়াৰ পৰা লৈ যোৱা। নাহিদ আখতাৰে কিবা এটা সোধাৰ আগতেই ফোনটো কাট খাই গ'ল। অলপ সময়ৰ পিছত পুনৰ একেটা নাম্বাৰতে আনটো ফোন কল নাহিদ আখতাৰৰ মোবাইললৈ আহে, কিন্তু এইবাৰ ফোনত শিবলি নহয়, কোনোবা অচিনাকি ব্যক্তি আছিল। আচলতে সেইদিনাখন শিবলিৰ সৈতে কি হৈছিল, এই কেছটোৰ আৰম্ভণি ক'ত আৰু দোষীয়ে কি শাস্তি পালে, জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক। নমস্কাৰ, মই জ্ঞান, স্বাগতম জনাইছোঁ অন্য এটা সঁচা কাহিনীলৈ। আপুনি চাই আছে দ্য শিবলি সাদিক হৃদয় কেছ। মাংসটা আলাদা করে ওনারা ফেলে দিয়েছিলেন সো দ্যাট ডেড বডিটাকে যেন আইডেন্টিফাই করা না যায়। মাংসগুলো তো এখনো পাওয়া যায় সেটা তো প্রায় 10-12 দিনে একটা বনে বা জঙ্গলের মধ্যে ছিল, হয়তো কোনো পশু পাখি বা ন্যাচারালি হয়তো এটা আপনার ডিমিনিশ। এই কেছটোৰ মুখ্য চৰিত্ৰ 20 বছৰীয়া বেংগলী ল'ৰা শিবলি সাদিক হৃদয়। শিবলিৰ ঘৰ বাংলাদেশৰ চট্টগ্ৰামত। শিবলিৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান ভাল নাছিল। পেচা হিচাপে শিবলিৰ দেউতাক এজন ড্ৰাইভাৰ আছিল। এটা দুখীয়া পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ পাছতো শিবলি পঢ়া শুনাৰ প্ৰতি বহুত চোকা আছিল। 10 পাছ কৰাৰ পাছত হায়াৰ ষ্টাডিৰ কাৰণে শিবলিয়ে কলেজত এডমিশ্যন লয়। শিবলিয়ে ভালদৰে জানিছিল যে তাৰ দেউতাকে কলেজৰ ইমানবিলাক ফিজ সময়মতে দিব নোৱাৰিব। সেয়েহে শিবলিয়ে ঘৰৰ ওচৰৰে এখন চিকেন ফাৰ্মত এজ এ মেনেজাৰ কাম কৰিবলৈ আৰম্ভ কৰে। শিবলিৰ বাহিৰেও এই ফাৰ্মখনত আৰু 5-6জন ল'ৰাই কাম কৰিছিল। এই আটাইকেইজন ল'ৰাতকৈ শিবলিৰ বয়স কম আছিল। শিবলি পঢ়া শুনাত ভাল হোৱাৰ বাবে ফাৰ্মখনৰ মালিকে শিবলিকে ফাৰ্মখনৰ মেনেজাৰৰ দায়িত্ব দিছিল আৰু শিবলিৰ অৰ্ডাৰ অনুসৰি কৰ্মচাৰী কেইজনে কাম কৰিবলৈ আৰম্ভ কৰে। ৰাতিপুৱা প্ৰায় 8:30 মান বজাত শিবলি ফাৰ্মখনলৈ আহে আৰু দিনটো কাম কৰি সন্ধিয়া 5 মান বজাত শিবলি ঘৰলৈ উভতি যায়। কিন্তু 2023 চনৰ 28 আগষ্টৰ দিনা এনে নহয়। ৰাতিপুৱা শিবলি ফাৰ্মখনলৈ ওলাইতো আহে, কিন্তু ৰাতি দেৰিলৈকে ঘৰলৈ উভতি নাযায়। সময় বহু বেছি হোৱাত শিবলিৰ পেৰেণ্টছে শিবলিলৈ কল কৰে, কিন্তু ফোন ছুইচ অফ দেখুৱায়। ঘৰৰ মানুহে শিবলিৰ চিনাকি সকলোলৈকে ফোনযোগে সোধা পোছা আৰম্ভ কৰে, কিন্তু শিবলিৰ কোনো খবৰ নাপায়। সকলোৱে চিন্তাত শিবলি ঘূৰি অহালৈ বাট চাই আছিল কি হঠাৎ শিবলিৰ মাক নাহিদ আখতাৰৰ মোবাইললৈ এটা ফোন কল আহে। ফোনত আনটোফালৰ পৰা শিবলিয়ে কান্দি কান্দি কয় যে মোক কেইজনমান মানুহে কিডনেপ কৰিছে, সিহঁতে মোক বহুত টৰ্চাৰ কৰিছে, সিহঁতে যি বিচাৰিছে সিহঁতক দি দিয়া আৰু মোক ইয়াৰ পৰা লৈ যোৱা। শিবলিৰ মাকে কিবা এটা ক'বলৈ পোৱাৰ আগতে ফোনটো কাট খাই যায়। ঘৰৰ মানুহে শিবলিলৈ পুনৰ কণ্টেক্ট কৰিবলৈ বহুবাৰ চেষ্টা কৰে, কিন্তু কণ্টেক্ট নহয়। কিছু সময়ৰ পিছত এটা অচিনাকি ফোন নম্বৰৰ পৰা শিবলিৰ মাকলৈ এটা ফোন আহে। কলটোৰ আনটোফালৰ পৰা এজন অচিনাকি ব্যক্তিয়ে শিবলিৰ মাকক কয় যে যদিহে তহঁতে ল'ৰাক জীৱিত অৱস্থাত চাব বিচাৰিছ, তেনেহ'লে 15 লাখ বাংলাদেশী টকাৰ যোগাৰ কৰ। শিবলিৰ পৰিয়ালৰ বাবে 15 লাখ টকা এটা বিগ এমাউণ্ট আছিল, যিটো যোগাৰ কৰা শিবলিৰ পৰিয়ালটোৰ বাবে প্ৰায় অসম্ভৱেই আছিল। তথাপিও শিবলিৰ মাক দেউতাকে চেষ্টা কৰে। বহু চেষ্টা কৰিও তেওঁলোকে মাত্ৰ 2 লাখ টকাহে যোগাৰ কৰিব পাৰে। পিছৰবাৰ যেতিয়া শিবলিৰ দেউতাকলৈ কিডনেপাৰৰ ফোন আহে, তেতিয়া দেউতাকে কয় যে আমি মাত্ৰ 2 লাখ টকাৰহে যোগাৰ কৰিব পাৰিলোঁ, গতিকে আপোনালোকে প্লিজ ডিমাণ্ড কৰা টকাৰ পৰিমাণ কমাই দিয়ক। কিডনেপাৰে প্ৰথমতে মানি নলয়, কিন্তু অৱশেষত মান্তি হয়। শিবলিৰ দেউতাকে টকা দিবলৈ মান্তি হোৱাত কিডনেপাৰে শিবলিৰ দেউতাকক 2023 চনৰ 4 ছেপ্টেম্বৰত ফোন কৰি বান্দৰবন ডিষ্ট্ৰিক্টৰ এটা লোকেশ্যনলৈ মাতি পঠিয়ায়। কিডনেপাৰে কোৱা মতেই 4 ছেপ্টেম্বৰৰ দিনা পইচাৰ সৈতে শিবলিৰ দেউতাক বান্দৰবন ডিষ্ট্ৰিক্টৰ সেই লোকেশ্যনটোত উপস্থিত হয়। পইচাখিনিলৈ যোৱাৰ আগত কিডনেপাৰে শিবলিৰ দেউতাকক কয় যে সন্ধিয়ালৈ ল'ৰা ঘৰ পাই যাব। কিডনেপাৰৰ কথাষাৰ শুনি শিবলিৰ দেউতাকৰ মনটো অলপ পাতল লাগে আৰু শিবলি ঘূৰি অহালৈ আশাৰে বাট চায়। সময় বহুত হয়, কিন্তু শিবলি ঘৰলৈ ঘূৰি নাহে। কিডনেপাৰে কোৱাৰ দৰে শিবলিৰ মাক দেউতাকেও পুলিচক যোগাযোগ নকৰে, কিন্তু পইচা দিয়াৰ 3 দিনৰ পিছতো যেতিয়া শিবলি ঘৰলৈ ঘূৰি নাহে, তেতিয়া শিবলিৰ পেৰেণ্টছে পুলিচৰ কাষ চাপে। শিবলিৰ পৰিয়ালৰ গোচৰ অনুসৰি ৰাউজান পুলিচ ষ্টেচনত শিবলিৰ অপহৰণৰ কেছ ৰুজু কৰা হয়। পুলিচে পোনপ্ৰথমে শিবলিৰ মাক দেউতাকৰ পৰাই সোধা পোছা আৰম্ভ কৰে। পুলিচৰ সোধা পোছাত শিবলিৰ মাকে কয় যে পল্ট্ৰি ফাৰ্মখনত থকা বাকী কেইজন ল'ৰাৰ সৈতে কিছুদিনৰ আগত কিবা কথাত শিবলিৰ কাজিয়া হৈছিল আৰু তেতিয়াৰ পৰাই বাকী কেইজন ল'ৰাৰ সৈতে শিবলিৰ ৰিলেশ্যন অলপ বেয়া হৈ গৈছিল। শিবলিৰ মাকৰ কথা শুনি পুলিচে পল্ট্ৰি ফাৰ্মখনৰ ল'ৰাকেইজনক বিচাৰিবলৈ আৰম্ভ কৰে। এজন দুজনকৈ পুলিচে 6জন ল'ৰাক এৰেষ্ট কৰে। প্ৰথম এৰেষ্ট
10 ছেপ্টেম্বৰ 2023 কৰা হয়। এৰেষ্ট কৰা ৱৰ্কাৰ্ছ কেইজনৰ ভিতৰত উমং সিং মামা, চুচিংমুং মামা, আংথুংমুং মামা, উকায়াথমাই মামা জড়িত আছিল। এইকেইজনৰ বাহিৰেও পুলিচে অন্য দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। এতিয়া পুলিচে অপৰাধীক সোধা পোছা আৰম্ভ কৰে। পুলিচৰ জেৰাত 6জন অপৰাধীৰ মাজৰ এজনে কয় যে আমি এই সকলোবিলাক উমং সিং মামাই কোৱাৰ দৰে কৰিছোঁ। পুলিচৰ বাবে উমং সিং মামা এতিয়া প্ৰাইম ছাছপেক্ট আছিল। সেয়েহে পুলিচে উমং সিং মামাকেই মুখ্য অপৰাধী হিচাপে ধৰি ইনভেষ্টিগেশ্যন আগবঢ়ায়। প্ৰথমে আন অপৰাধীৰ দৰে উমং সিং মামায়েও নিজৰ দোষ স্বীকাৰ নকৰে। কিন্তু পুলিচে যেতিয়া অলপ কঠোৰভাৱে সোধা পোছা কৰে তেতিয়া অপৰাধীয়ে এটা এটাকৈ সকলোবিলাক দোষ স্বীকাৰ কৰে। পুলিচৰ আগত অপৰাধীয়ে যিখিনি স্বীকাৰোক্তি আগবঢ়ায় শুনি আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। উমং সিং মামাই শিবলিক কিডনেপ কৰা আৰু শিবলিৰ মাক দেউতাকৰ পৰা 15 লাখ টকা ডিমাণ্ড কৰা এই কথাটো স্বীকাৰ কৰে। পুলিচে উমং সিং মামাক সোধে যে 2 লাখ টকা লোৱাৰ পাছতো সন্ধিয়ালৈ শিবলি কিয় ঘৰলৈ ঘূৰি নগ'ল। তেতিয়া উমং সিং মামাই কয় যে শিবলিক কিডনেপ কৰাৰ কিছু সময়ৰ পাছতেই আমি তাক মাৰি পেলাইছিলোঁ আৰু শিবলিৰ পৰিয়ালক এইকাৰণে পইচাৰ ডিমাণ্ড কৰিছিলোঁ যাতে সিহঁতে শিবলি জীয়াই আছে বুলি ভাবি ডিমাণ্ড কৰা পইচাৰ যোগান ধৰে আৰু কোনো কাৰণতে যাতে পুলিচৰ কাষ নাচাপে। অপৰাধী উমং সিং মামাই শিবলিৰ পৰিয়ালৰ পৰা লোৱা 2 লাখ টকাৰ 1.5 লাখ টকা নিজে লয় আৰু বাকী 50,000 টকা বাকী কেইজন কিডনেপাৰৰ মাজত ভগাই দিয়ে। এতিয়া পুলিচক এটা প্ৰশ্নই আমনি কৰি আছিল যে এনেকুৱা কি কাৰণ আছিল যাৰ কাৰণে একেখন ফাৰ্মতে কাম কৰা 6জন ৱৰ্কাৰ্ছে লগ লাগি শিবলিক এনেকৈ নৃশংসভাৱে হত্যা কৰিছিল। এই একেটা প্ৰশ্নকেই যেতিয়া মুখ্য অপৰাধী উমং সিং মামাক কৰা হয় তেতিয়া বহু তথ্য পোহৰলৈ আহে। শিবলি ছাদিক হৃদয় এজন সৎ আৰু বিশ্বাসী ল'ৰা আছিল। পল্ট্ৰি ফাৰ্মখনত আগৰ পৰাই 6জন আদিবাসী কৰ্মচাৰীয়ে কাম কৰি আছিল যদিও তেওঁলোকৰ পঢ়া শুনা নাছিল। সেয়েহে ফাৰ্মখনৰ মালিকে শিবলিৰ পঢ়া শুনাত ভাল হোৱাৰ উপৰিও বিশ্বাসী হোৱাৰ বাবে শিবলিকে ফাৰ্মখনৰ মেনেজাৰৰ দায়িত্ব দিছিল। কিন্তু নিজতকৈ কম বয়সৰ মেনেজাৰৰ অৰ্ডাৰ মতে কাম কৰাটো বাকী কেইজন কৰ্মচাৰীৰ হজম নহয়। সেয়েহে তেওঁলোকে লাহে লাহে কামত ফাঁকি মাৰিবলৈ আৰম্ভ কৰে। এদিনাখন কি হয়, শিবলিয়ে ৱৰ্কাৰ্ছ কেইজনে ফাৰ্মখনৰ পৰা মুৰ্গী চুৰ কৰি নি বাহিৰত বিক্ৰী কৰা কথাটো গম পায়। শিবলিৰ বহুত খং উঠে কিয়নো ফাৰ্মখনৰ সি মেনেজাৰ আৰু মালিকক সি সঠিক হিচাপ দিবই লাগিব। সেয়েহে সি কৰ্মচাৰী কেইজনক পিছলৈ আৰু এনে কাম নকৰিবলৈ সকিয় নিদিয়ে আৰু ইয়াৰ পৰাই শিবলিৰ বাকী কেইজন কৰ্মচাৰীৰ সৈতে সম্পৰ্ক অলপ বেয়া হৈ যায়। কিন্তু শিবলিয়ে এইবোৰ ধৰি নাথাকে আৰু সকলো কৰ্মচাৰীকেই ভালকৈ মিলিজুলি নিজৰ নিজৰ কাম কৰিবলৈ সি দিহা দিয়ে। কিন্তু বাকী কেইজন কৰ্মচাৰীয়ে শিবলিৰ সেই সকিয়নিক চিৰিয়াছলি লয় আৰু সিহঁতে কেনেকৈ শিবলিক ৰাস্তাৰ পৰা আঁতৰাব পাৰি তাৰ কথা ভাবিবলৈ আৰম্ভ কৰে। এদিনাখন আটাই মিলি শিবলিৰ ওপৰত প্ৰতিশোধ ল'বলৈ এটা প্লেন বনায়। প্লেন অনুসৰিয়ে উমং সিং মামাৰ নেতৃত্বত 28 আগষ্ট 2023 শিবলি যেতিয়া ফাৰ্মৰ পৰা কাম শেষ কৰি ঘৰলৈ ঘূৰি গৈ আছিল সেই সময়তে এই আটাই মিলি শিবলিক কিডনেপ কৰে। উমং সিং মামা আৰু বাকী কিডনেপাৰ্ছ কেইজনৰ প্লেন আছিল শিবলিক কিডনেপ কৰি টৰ্চাৰ কৰা আৰু শিবলিৰ ফেমিলিক ভয় খুৱাই ভালেমান টকাৰ ডিমাণ্ড কৰা। কিন্তু কিডনেপাৰৰ এই আশাত তেতিয়া চেঁচা পানী পৰে যেতিয়া শিবলিয়ে কিডনেপাৰৰ মাজৰ দুজনক চিনি পায়। শিবলিয়ে কিডনেপাৰক চিনি পোৱাত উমং সিং মামাৰ মনত ভয় হয়। সি ভাবে যে যদিহে আমি ইয়াক এৰি দিওঁ তেতিয়া ই পুলিচৰ আগত গৈ সকলোবিলাক কৈ দিব। সেই ভয়তে কিডনেপাৰ কেইজনে শিবলিক হত্যা কৰে। মুখ্য অপৰাধী উমং সিং মামাই কয় যে কিডনেপ কৰাৰ পিছত সিহঁতে শিবলিক সেই স্থানৰ পৰা বহু দূৰৰ কদলপুৰ নামৰ এখন পাহাৰীয়া অঞ্চললৈ লৈ যায়। প্ৰথমে সিহঁতে শিবলিক টৰ্চাৰ কৰে আৰু শেষত আটাই লৈ গৈ এখন ছুৰীৰে বহুবাৰ শিবলিৰ শৰীৰত আঘাত কৰে যাৰ বাবে শিবলিৰ মৃত্যু হয়। মৃত্যুৰ পিছত শিবলিৰ শৰীৰৰ পৰা মাংস আৰু হাড় ছেপাৰেট কৰা হয় আৰু পাহাৰৰ বেলেগ বেলেগ লোকেশ্যনত গৈ শিবলিৰ দেহৰ টুকুৰাবোৰ দলিয়াই পেলোৱা হয়। এইকাৰণে এনে কৰা হয় যাতে কাহানিও কোনেও শিবলিৰ ডেড বডি যাতে বিচাৰি নাপায়। পুলিচৰ জেৰাত এজন অপৰাধীয়ে এনে এটা কথা কয় যিটো বহুত ভয় লগা আৰু নিন্দনীয় আছিল। অপৰাধী কেইজনৰ মাজত এজন অপৰাধী চুচিংমুং মামাই কয় যে শিবলিৰ দেহৰ পৰা কাটি উলিওৱা ফ্লেছৰ কিছু অংশ মুখ্য অপৰাধী উমং সিং মামাই ভক্ষণ কৰিছিল। অপৰাধীৰ দ্বাৰা শিবলিৰ ফ্লেছ খোৱা কথাটো মিডিয়াৰ জৰিয়তে বাহিৰলৈ অহাৰ পিছত বাংলাদেশৰ সাধাৰণ জনতাৰ মাজত বহুত বেছি ক্ষোভ দেখিবলৈ পোৱা গৈছিল। শ জনতা ৰাজপথলৈ ওলাই আহিছিল আৰু অপৰাধীক ফাঁচীৰ দাবী জনাইছিল। অপৰাধীৰ স্বীকাৰোক্তিৰ ভিত্তিত শিবলিৰ ডেড বডি উদ্ধাৰৰ বাবে কদলপুৰৰ সেই লোকেশ্যনত পুলিচ উপস্থিত হয়। পুলিচৰ লগত বাকী 6জন অপৰাধীও আছিল। আনফালে পুলিচৰ কনভয়সমূহ দেখি সেই অঞ্চলৰ শ মানুহ সেই স্থানত উপস্থিত হয়। পুলিচৰ বহু সময় জোৰা কৰা অভিযানৰ অন্তত পাহাৰৰ ভিন ভিন লোকেশ্যনৰ পৰা শিবলিৰ দেহৰ ভঙা হাড়ৰ টুকুৰা আৰু লাওখোলা আদি উদ্ধাৰ কৰা হয়। পুলিচৰ এই উদ্ধাৰ অভিযানৰ মাজতেই এনে এটা ঘটনা সংঘটিত হয়
যিটোৰ কোনো কল্পনাই কৰা নাছিল। পুলিচৰ জীপত অপৰাধীকেইজন থকা ৰোমান পাই সেই স্থানত গোট খাই থকা শ শ জনসাধাৰণে পুলিচৰ জীপ ঘেৰাও কৰে আৰু চকুৰ পচাৰতে লাঠি জোং লৈ গাড়ীৰ গ্লাছ ভাঙি পুলিচৰ জীপৰ পৰা আটাইকেইজন অপৰাধীকে নমাই আনি ৰাইজে উত্তম মাধ্যম সোধায়। ক্ষুব্ধ ৰাইজৰ খঙৰ আগত পুলিচেও হাৰ মানে। সাধাৰণ জনতাৰ আকস্মিক আক্ৰমণ ইমানেই ভয়ংকৰ আৰু শক্তিশালী আছিল যে ৰাইজৰ প্ৰচণ্ড লাঠিৰ প্ৰহাৰত মুখ্য অপৰাধী উমং সিং মামাৰ অন দ্য স্পট মৃত্যু ঘটে। পৰিস্থিতি শান্ত হোৱাৰ পাছত উক্ত স্থানৰ পৰা বাকীকেইজন অপৰাধীক অন্য সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰা হয়। যি কি নহওক, শিবলিৰ হত্যাকাৰীয়ে অতি সোনকালে উচিত শাস্তি পালে। বাকীকেইজন অপৰাধীৰ ওপৰতো বৰ্তমানেও কেছ চলি আছে। আপুনি অপৰাধীকেইজনৰ কি শাস্তি হোৱাটো বিচাৰে? আপোনাৰ মতামত কমেণ্টত জনাওক। আকৌ লগ হ'ম অন্য এটা সঁচা কাহিনীৰ সৈতে। তেতিয়ালৈকে বি ছেফ, বি এলাৰ্ট।